স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল চিন্তাৰ উত্তৰণলৈ। আজি আপোনালোকলৈ আগবঢ়াই আনিছো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ মৰমৰ দেউতা নামৰ উপন্যাসখন। আশা কৰোঁ আপোনালোক সকলোৱে শুনি ভাল পাব। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে অসমীয়া সাহিত্যলৈ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। একেধাৰে উপন্যাসিক, লেখক আৰু প্ৰযোজক হিচাপে আছে শইকীয়াদেৱৰ এক সুকীয়া পৰিচয়। তেওঁ 1976 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে আৰু 2001 চনত তেওঁক পদ্মশ্ৰী সন্মানেৰেও সন্মানিত কৰা হয়। তেওঁ শিশুপযোগী আলোচনী সঁফুৰা আৰু লগতে প্ৰান্তিকৰ সম্পাদক আছিল। বহু বছৰ ধৰি তেওঁ জ্যোতিচিত্ৰবনৰ সভাপতিও আছিল। ডক্টৰ শইকীয়াদেৱে শিশুপযোগী ভালেমান গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহৰ ভিতৰত এখন হ'ল মৰমৰ দেউতা। মৰমৰ দেউতা উপন্যাসখন প্ৰথম প্ৰকাশিত হয় সঁফুৰা নামৰ শিশু আলোচনীখনত বিভিন্ন খণ্ডত ধাৰাবাহিক হিচাপে, আৰু ইয়াক কিতাপ হিচাপে প্ৰকাশ কৰি উলিয়াই নয়নতৰা প্ৰকাশনে, আৰু ইয়াৰ মূল্য মাত্ৰ 50 টকা। মৰমৰ দেউতা উপন্যাসখনৰ প্ৰধান চৰিত্ৰত আছে বিপুল নামৰ এজন উৎপতীয়া স্বভাৱৰ ল'ৰা। লগতে বিপুলৰ মাক দেউতাক লগৰ ল'ৰাকে সামৰি উপন্যাসখনত বিভিন্ন সৰু সুৰা চৰিত্ৰই আত্মপ্ৰকাশ কৰিছে। স্বাভাৱিকতেই এজন উৎপতীয়া স্বভাৱৰ ল'ৰাক লৈ ঘৰত অশান্তিৰ সৃষ্টি হয় আৰু বিপুলৰ ক্ষেত্ৰতো সেই একেই হৈছিল। তাক শুদ্ধ পথত আনিবলৈ দেউতাকে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছিল। আনহাতে মাক আছিল সহজ সৰল স্বভাৱৰ। উপন্যাসখন কিছু পৰিমাণে ৰহস্যধৰ্মী হোৱাৰ লগতে মনোগ্ৰাহীও। বিপুলক সঠিক পথত ঘূৰাই আনিবলৈ কৰ্মসূত্ৰে দূৰত থকা দেউতাকেনো কি ব্যৱস্থা কৰিছিল আৰু শেষত উৎপতীয়া বিপুলৰ স্বভাৱ সলনি হয় নে নহয় জানিবলৈ আপুনিও পঢ়িবচোন উপন্যাসখন। উপন্যাসখনৰ ভাষা খুব সহজ সৰল আৰু ই শিশুপযোগী। আপুনি আগেয়ে পঢ়িছে নেকি মৰমৰ দেউতা উপন্যাসখন? যদি পঢ়িছে তেন্তে আপোনাৰ অনুভৱখিনি আমাকো জনাওক তলৰ কমেণ্ট বক্সৰ জৰিয়তে, আৰু নাই পঢ়া যদি এবাৰ পঢ়ি চাব। মোৰ বিশ্বাস আপোনাৰো ভাল লাগিব।